হেল্ল' বন্ধুসকল, আজি বন্ধুসকল, এইটো ভিডিঅ'ত আপোনালোকে চাব পাৰিব অসমৰ কেইটামান বানপানীৰ দৃশ্য। চাইবুল আংকেলক বানপানীৰ বিষয়ে কিবা এটা ক'বলৈ মই অনুৰোধ জনাইছোঁ। আপোনালোকৰ অঞ্চলত কিমান ক্ষতিসাধন হৈছে বানপানীৰ কাৰণে? বানপানীয়ে বহুত ক্ষতি করেছে। আমার ঘর ভাঙি ফেলেছে, রাস্তাঘাট ঘুরেছে ফলে আৰু খেতি পথাৰত পাতবিলাক ক্ষতি কৰিছে, বহুতো অনিষ্ট সাধন কৰিছে। গতিকে আমি এই কাৰণে বানপানীৰ কাৰণে লুংগি পিন্ধি আছোঁ। হয় নেকি? হয়, বানপানীৰ কাৰণে লুংগি পিন্ধি যায়। চাইবুল আংকেলে এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে বানপানীৰ কাৰণে মৰাপাটৰ খেতি নষ্ট হৈ গৈছে, বিনষ্ট হৈছে, তাৰপিছত লগতে ঘৰ বাৰী চব নষ্ট হৈ গৈছে। এই কথা আমাৰ চাইবুল আংকেলে জনাইছে। ইতিমধ্যে চাইবুল আংকেলক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।